নমস্কাৰ ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ বহুতৰে PM কিষাণত টকা সোমাইছে আৰু বহুতৰে সোমোৱা নাই আৰু সেই টকাখিনি লগ লাগি আছে এটা, কিন্তু সেই টকাখিনি আপোনাৰ বেংকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱা নাই। আৰু কিহৰ কাৰণে হোৱা নাই বা আপোনাৰ টকা আহি আছে নে নাই সেইখিনি আপুনি ইয়াত চাই লওক। চাই লৈ যিখিনি আপোনাৰ ভুল ভ্ৰান্তি আছে সেইখিনি শুদ্ধ কৰিলে হয়তো আপুনি একেলগে 12,000 বা 8,000 14,000 এনেকৈ টকা আপুনি পাই যাব। আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ প্ৰথমতে আপোনালোকে pmkishan.gov.in আহিব আৰু তাত গৈ আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰিলে এইটো ইণ্টাৰফেচত আহি পাব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই আপোনালোকক এই লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰাৰ পাছত আপুনি এই পেজটোলৈ আহিব পাৰিব। এতিয়া আপোনালোকে অকণ তললৈ আহিব, ইয়াত চাওক পে'মেণ্ট ছাকচেছ আৰু ইয়াত ডাছবৰ্ড। আপোনালোকে এই ডাছবৰ্ডত ক্লিক কৰিব আৰু ডাছবৰ্ডত ক্লিক কৰাৰ লগে লগে এতিয়া আপুনি ইয়াত চিলেক্ট ষ্টেটটো চিলেক্ট কৰিব, তাৰপাছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে তাৰপাছত এইটো ঘৰত ক্লিক কৰি আপোনাৰ থানাখন চিলেক্ট কৰিব। তাৰপাছত 4 নম্বৰ ঘৰটোত ক্লিক কৰি আপোনাৰ গাঁওখন চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে শ্ব' অপশ্যনত ক্লিক কৰি দিব। শ্ব' অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে দেখিছে ফাৰ্মাৰ ৰেজিষ্টাৰ 1392জন ফাৰ্মাৰে ইয়াত ৰেজিষ্টাৰ হৈ আছে। ৰিচিভ অল পে'মেণ্ট মানে গোটেইকেইটা পে'মেণ্ট এতিয়ালৈকে পাইছে 77জনে। গতিকে আৰু ইয়াত আপোনালোকে একচেপ্ট ৰিজেক্ট গোটেইখিনি দেখিবলৈ পাব। আধাৰ ষ্টেটাছ, তাৰপিছত এতিয়ালৈকে নতুনকৈ কিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে, 4জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰিজেক্ট হোৱা নাই, একচেপ্টটো হোৱা নাই আৰু পেণ্ডিঙত আছে সেই 4জনৰ। এতিয়া আপুনি পে'মেণ্ট ষ্টেটাছটো চাব লাগিলে পে'মেণ্ট ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই প্ৰথম ঘৰটোতে টিক বহোৱা আছে ৰিচিভ অল পে'মেণ্ট, মানে এইকেইজন মানুহে আপোনালোকৰ গাঁৱৰ গোটেইকেইটা পে'মেণ্ট পাইছে। 9টা কিস্তি আহিছে, 9টা কিস্তিয়ে পাইছে। আৰু 2 নম্বৰ ঘৰটোত আপোনালোকে গম পাব ইয়াত 9টা কিস্তি আহিছে কিন্তু পাইছে 2টা কিস্তি। আৰু 3 নম্বৰ ঘৰটো ৰিচিভ ন' পে'মেণ্ট, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এইকেইজন মানুহে আজিলৈকে এটা কিস্তিও পোৱা নাই। ইয়াত দেখিছে কাৰেকশ্যন ইজ পেণ্ডিং এট ষ্টেট, এনেকুৱা ধৰণে আহিছে। এতিয়া হ'ল আপোনালোকৰ যদি ইয়াত কিবা সৰু সুৰা ভুল ভ্ৰান্তি হৈ আছে তেতিয়াও আপোনাৰ পইচাটো আহিছে কিন্তু বেংকৰ একাউণ্টত ট্ৰেন্সফাৰ নহয়। কিয়নো আধাৰ কাৰ্ডত যিটো আপোনাৰ নাম আছে আৰু বেংকৰ একাউণ্টত যিটো নাম আছে সেই নামটোৰ মাজত যদি কিবা এটা স্পেলিঙৰ মিষ্টেক হৈ আছে, ধৰক মোৰ নাম BANA কিন্তু মোৰ বেংকৰ একাউণ্টত এনৰ পাছত এটো নাই কিন্তু আধাৰ কাৰ্ডত আছে, তেতিয়াও কিন্তু আপোনাৰ এই টকাটো নোসোমায়। বা আপোনাৰ বেংকৰ যিটো IFS কোড আছে সেই কোডটো যদি কিবা ভুল হৈ আছে তেতিয়াও আপোনাৰ বেংকৰ একাউণ্টত নোসোমায়। আপোনাৰ যদি এনেকুৱা ধৰণৰ কিবা ভুল হৈ আছে সেই ভুলখিনি আপোনালোকে কাৰেকশ্যন কৰি ল'ব। আৰু কাৰেকশ্যন কৰিলে ইয়াত যেনেকৈ আহিছে 7টা কিস্তি, এই 7টা কিস্তিৰ পইচা 2 7 গুণ 14,000, এই 14,000 টকা আপোনাৰ বেংকৰ একাউণ্টত একেলগে সোমাই যাব। আৰু 15 তাৰিখে ডেট দিছে ডিচেম্বৰৰ 10 নম্বৰ কিস্তিটো সোমাব। গতিকে আপোনালোকে যদি আপোনাৰ কিবা কাৰেকশ্যন কৰিবলগীয়া আছে সেই কাৰেকশ্যনখিনি কৰি ল'ব। আৰু কাৰেকশ্যন কৰিব লাগিলে আপুনি চাব লাগিব ভুলটো ক'ত হৈ আছে। আৰু চাব লাগিলে আপোনালোকক মই দেখাই দিছোঁ। ইয়াত পুনৰ হোম পেজত আহিব আৰু হোম পেজত আহি আপোনালোকে ইয়াত দেখিছে বেনিফিচাৰী ষ্টেটাছ, আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ পাছত এইটো ইণ্টাৰফেচ পাব। আৰু এইটো ইণ্টাৰফেচ 3টা অপশ্যন আছে, আধাৰ কাৰ্ড, একাউণ্ট নম্বৰ, মোবাইল নম্বৰ। আধাৰ কাৰ্ডেদিও চাব পাৰে, মোবাইল নাম্বাৰেদিও চাব পাৰে, একাউণ্ট নাম্বাৰেদিও চাব পাৰে। গতিকে মই একাউণ্ট নাম্বাৰটো চিলেক্ট কৰিছোঁ। যদি আপুনি আধাৰ নম্বৰ চাই আধাৰত ক্লিক কৰিব, একাউণ্ট নম্বৰ চালে একাউণ্টত ক্লিক কৰিব, মোবাইল নাম্বাৰেদি চালে মোবাইল নাম্বাৰত ক্লিক কৰিব। মই এতিয়া একাউণ্ট নাম্বাৰেদি চাম। একাউণ্টৰ ঘৰটোত টিক মাৰ্ক বহুৱাইছোঁ আৰু ইয়াত একাউণ্ট নাম্বাৰটো বহুৱাই গেট ডাটাত ক্লিক কৰিলে মোৰ গোটেইখিনি বস্তু ওলাই যাব। আৰু গেট ডাটাত ক্লিক কৰাৰ পাছত আপোনাৰ গোটেইখিনি বস্তু ডিটেইলছখিনি আহি যাব। আহি যোৱাৰ পাছত ইয়াত নাম দেখিছে, ফাদাৰ্ছ নেম দেখিছে, একাউণ্ট নাম্বাৰ দেখিছে, এইখিনি গোটেইখিনি দেখিবলৈ পাব। এতিয়া ইয়াত আপোনালোকক দেখুৱাওঁ, কাৰণ এইটো মোৰ একাউণ্ট নহয় কিন্তু মই আপোনালোকক দেখুৱাৰ কাৰণে মানে একাউণ্ট নম্বৰটো এণ্টাৰ কৰিছোঁ। এই যিজন মানুহ আছে ইয়াত দেখিছে PMSB কাৰেকশ্যন ইজ পেণ্ডিং এট ষ্টেট, আৰু ইয়াত দেখিছে এক্টিভ ইনএক্টিভ। এতিয়া ইয়াত দেখিছে ইয়াত লিখা আছে ইনএক্টিভ, তাৰমানে এইজন মানুহৰ যিটো PM কিষাণৰ একাউণ্ট এইটো এক্টিভ হৈ থকা নাই, মানে ডিএক্টিভ হৈছে। গতিকে তাৰ পাছত আধাৰ ষ্টেটাছ, আধাৰ কাৰ্ড ভেৰিফাই কৰা নাই,
তাৰপিছত পে'মেণ্ট মোড আছে আৰু যদি আপোনালোকে কিবা কাৰেকশ্যন কৰিছিলে কাৰেকশ্যন কৰিলে এই যিটো ঘৰ খালী ঘৰ দেখিছে ইয়াত আপোনালোকে সেই কাৰেকশ্যন কৰা কি কাৰেকশ্যন কৰিছে একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল এই ঘৰটোত আপোনালোকে চাব পাৰিব গতিকে যদি আপোনাৰ কিবা সাধাৰণ ভুল হৈ আছে সেই সাধাৰণ ভুলখিনি ধৰক ইয়াত আপোনালোকে নামটো চালে কৰুণা দাস আছে এই কৰুণা দাসত আপোনাৰ আধাৰ কাৰ্ডখনত কিবা বেলেগ আছে বা বেংকৰ একাউণ্টৰ লগত মিল খোৱা নাই গতিকে এই মিল খোৱাকৈ আপোনালোকে স্পেলিংটোৱে ভুল হৈছে যদি এই মিল খোৱাকৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব কাৰেকশ্যন কৰি ল'লে আপোনালোকে একেলগে যিকেইটা কিস্তি পাব আছে সেই কিস্তিকেইটা আপোনালোকে একেলগে পাব আৰু কাৰেকশ্যন কেনেকৈ কৰে যদি আপোনালোকে নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব কমেণ্ট কৰিলে মই এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে কাৰেকশ্যন কেনেকৈ কৰে ফ্ৰেণ্ডসকল ভিডিঅ'টো এইখিনি আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব